কিছুদিন আগতে ইয়াতে আহিলে, অহাৰ পিছত ইয়াতে গাঁৱত চৰি ফুৰি থাকিল। থকাৰ পিছততো আহি আহি আমাৰ ঘৰতে কিছুমান ছাগলী আছে, ছাগলীৰ লগত এটা সম্বন্ধ স্থাপন কৰিলে সিহঁতে। কৰাতেতো দেখিলোঁ যে ধৰক মানুহ আৰু জন্তুৰ ভিতৰত ইমান মিল, সেইবিলাক আমি দেখাই নাছিলোঁ। যে মানুহক মানুহে হিংসা কৰে, কিন্তু জন্তুৱে আৰু এই ছাগলীটোৱে যেতিয়া মানুহৰ লগত সম্প্ৰীতি ভাৱ দেখা গেল, তেতিয়াতো খুব আমি তাৰমানে খুব আনন্দিত হ'লোঁ। আৰু সেই হেৰি বান্দৰটো আমাৰ ইয়াত থাকিলে ছাগলীৰ লগত। ছাগলটো আপোনালোকৰ আছিল? আমাৰে আছিল। কিছুদিন থাকিল, থকাৰ পিছত আজি 3 দিনমান আগত ছাগলীটো সদায় ছাগলীটোৰ লগত পথাৰত যায় আৰু ঘূৰি আহে, চাৰি আনে গধূলি। অকস্মাতকৈ কুকুৰে তাৰমানে ছাগলীটো মাৰি পেলালে। মাৰি পেলাৰ পিছততো এই বান্দৰটোতো তাতে কান্দি বহি থাকিল ছাগলীটোৰ মৃতদেহৰ কাষত। আমাৰ গাঁৱৰ মানুহে খবৰ দিলে, আজি তোমালোকৰ ছাগলীটো মাৰিলে। আমি যি গেলোঁ, যাই দেখিলোঁ যে ছাগলীটোতো মাৰি পেলালে। তাৰপিছত লৈ আহিলোঁ ঘৰত আনি, যি ছাগলীটোতো আৰু কি কৰিম, পুতপালৈ গেলোঁ ছাগলীটো। পুতপা নেওঁতেতো সেই বান্দৰটো যাই ছাগলীটোৰ পুতা জেগাত পুতপা নেদে। যদি আমি আৰু জোৰ কৰি পুতি থৈ আহিলোঁ, আজি 2 দিন তাতে বহিয়ে থাকিল পুতা জেগাখিনিত। পুতা জেগাখিনিত বহি থাকিল বান্দৰটো। তাৰপিছততো ছাগলীটোৱে আজি 3 দিন ধৰি আকৌ আহাৰ খোৱা নাই। বান্দৰটোৱে আকৌ আহাৰে খোৱা নাই। তাৰপিছত আমি কল চল এনেকৈ যাচোঁ মৰমত, এতিয়া বান্দৰটো মানে অশান্তি সৃষ্টি হৈ আহি আছে। বাড়িতে থাকে, আমি গমেই পোৱা নাছিলোঁ। বৰ্ণালী থাকে গৰুলে দিবা দেখি যাতে দেখা পাইছে, দেখা পাই এতিয়া চাবা জানি নাই, একো কৰা নাই, খালি মাৰি পেলাই পেলাই থৈ দিছে। নাচবা, হেই নাচবা, নাচবা, নাচবা। কোনটো